হেল্ল' বন্ধুসকল, আজি আমি আপোনালোকক লৈ আহিছোঁ কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ বা সাঁথৰ বুলিও ক'ব পাৰে। আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেলটো বজাই দিবলৈ একেবাৰে নাপাহৰিব। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ 10 ছেকেণ্ড দিয়া হ'ব। 10 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে উত্তৰটো বিচাৰি নাপায় তেনেহ'লে ভিডিঅ'টো পজ কৰিব আৰু প্ৰশ্নৰ উত্তৰখিনি দিবলৈ চেষ্টা কৰিব। আশা কৰোঁ সকলোৰে পৰা শুদ্ধ উত্তৰ পাম। আৰু ভিডিঅ'টো একেবাৰে শেষত এটা আজিৰ প্ৰশ্ন দিয়া হ'ব। সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট বক্সত মোক জনাব লাগিব। আৰু যিসকলে শুদ্ধ উত্তৰ দিয়ে তেওঁলোকৰ নামসমূহ মই মোৰ নেক্সট ভিডিঅ'ত তেওঁলোকৰ নামসমূহ উল্লেখ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব। আৰু এই ভিডিঅ'টোৰ বিষয়ে কিবা ক'বলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ শৰীৰৰ কোনটো অংগত তেজ নাথাকে? আৰু ইয়াৰ উত্তৰ চুলিত। এনেকুৱা এবিধ জীৱৰ নাম কওক যাৰ মাথাটো শৰীৰতকৈও ডাঙৰ। আৰু ইয়াৰ উত্তৰ পৰুৱা। গৰুৱে গাখীৰ দিয়ে, মুৰ্গীয়ে কণী দিয়ে, এনেকুৱা কোন আছে যি গাখীৰ আৰু কণী দুয়োটাই দিয়ে? আৰু ইয়াৰ উত্তৰ দোকানী। এনেকুৱা কি বস্তু আছে পুৰুষসকলে লুকুৱাই ফুৰে আৰু মহিলাসকলে দেখুৱাই ফুৰে? আৰু ইয়াৰ উত্তৰ পইচাৰ বেগ বা মানি বেগ। ৰাস্তা আছে কিন্তু গাড়ী নাই, অৰণ্য আছে কিন্তু গছ গছনি নাই, গাঁও আছে কিন্তু ঘৰ নাই, কওকচোন এইখন ঠাই ক'ত আছে? আৰু ইয়াৰ উত্তৰ হৈছে মেপত। সেইটো কি যি সদায় বাঢ়ি থাকে কিন্তু কেতিয়াও নকমে? আৰু ইয়াৰ উত্তৰ হৈছে বয়স। এনেকুৱা কি আছে এদিনত আমি বহুবাৰ উঠাওঁ আৰু বহুবাৰ থওঁ? আৰু ইয়াৰ উত্তৰ হৈছে খোজ। ইংৰাজী কোনটো মাহত আমি একেবাৰে কম শুওঁ?
আৰু ইয়াৰ উত্তৰ হৈছে ফেব্ৰুৱাৰী। 1 কেজি শিলৰ ওজন বেছি হ'বনে 1 কেজি কপাহৰ ওজন বেছি হ'ব? আৰু ইয়াৰ উত্তৰ দুয়োটা সমানেই হ'ব। নগেনৰ দেউতাকৰ 4জন ল'ৰা আছিল, দেৱেন, খগেন আৰু ৰমেন। তেনেহ'লে কওকচোন আৰু এজন ল'ৰাৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ল নগেন। এতিয়া আহিছোঁ আমি আজিৰ প্ৰশ্নলৈ। এনেকুৱা কি আছে যি বিয়া হৈ নোযোৱা ছোৱালীয়ে ল'ব নোৱাৰে? আশা কৰিলোঁ সকলোৱে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত জনাব। আৰু শেষত সকলোলৈকে ধন্যবাদ জনালোঁ।